বন্ধুসকল আজিৰ ভিডিঅ'টো আমি কেইটামান ফ্ৰেজ আৰু ইডিয়মৰ ব্যৱহাৰ শিকিম যেনে ফ্ৰেজবিলাক হৈছে on the contrary in no time at a stretch once in a while আদি ইয়াৰে প্ৰথমটো হৈছে once in a while she calls me once in a while তাই মোক কেতিয়াবা কল কৰে তাই মোক মাজে সময়ে মাজে কল কৰে I go to my village once in a while মাজে মই মোৰ গাঁৱলৈ যাওঁ once in a while it's good to take a break কেতিয়াবা বা মাজে ব্ৰেক লোৱাটো ভাল বিৰতি লোৱাটো ভাল নেক্সট হৈছে in no time তৎক্ষণাত অতি সোনকালে শীঘ্ৰে দেৰি নকৰাকৈ এনে অৰ্থ প্ৰকাশ কৰে সেন্টেন্স চাওঁ আহা she got ready in no time তাই তৎক্ষণাত অতি শীঘ্ৰে অতি সোনকালে ৰেডি হৈছিল He finished the work in no time. তেওঁ অতি সোনকালে কামটো শেষ কৰিলে The ambulance arrived in no time after the call. ফোন কৰাৰ কিছু সময়ৰ ভিতৰতে এম্বুলেন্স আহি পালে এম্বুলেন্স আহি গ'ল নেক্সট হৈছে up to the mark আশানুৰূপ সন্তুষ্টজনক Her performance was not up to the mark. তেখেতৰ পাৰফৰমেন্স আশানুৰূপ নাছিল সন্তুষ্টজনক নাছিল Next হৈছে your English is not up to the mark you need to improve it বা my English is not up to the mark I need to improve it এনেকৈ আপোনাৰ ইংৰাজী আশানুৰূপ নহয় সন্তুষ্টজনক নহয় যিমান ভাল হ'ব লাগিছিল ইমান ভাল নহয় এনেকৈ আপোনাক ইমপ্ৰুভ কৰাৰ দৰকাৰ The hotel service was not up to the mark hotel service সন্তুষ্টজনক নাছিল Next হৈছে at a stretch একেৰাহে I can run 20 kilometers at a stretch মই একেৰাহে 20 কিলোমিটাৰ দৌৰিব পাৰো My friend Huntu can read 3 hours at a stretch মোৰ বন্ধু হুন্টু একেৰাহে 3 ঘণ্টা পঢ়িব পাৰে We traveled 8 hours at a stretch আমি 8 ঘণ্টা একেৰাহে যাত্ৰা কৰিলো বন্ধুসকল আমাৰ লাষ্টটো হৈছে On the contrary People say he is lazy on the contrary he works very hard মানুহে কয় যে তেওঁ এলেহুৱা উল্টা তেওঁ বৰ কষ্ট কৰে মানুহে কয় যে তেওঁ বৰ এলেহুৱা কিন্তু তেওঁ বৰ কষ্টহে কৰে এনেকৈ She did not go to the party and on the contrary she dissuaded her friends from going তাই পাৰ্টিলৈ যোৱা নাছিল আৰু আনহাতে তাৰ বন্ধুসকলকো পাৰ্টিলৈ যাবলৈ নিদিলে পাৰ্টিলৈ যাবলৈ মানা কৰিছিল এনেকৈ So friends ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব আৰু প্ৰত্যেকৰে একোটা বাক্য লিখি কমেন্টত জনাব ঠিক আছে and thank you for watching this video